আহক ৰাইজ আজি আপোনালোকক দেখা শুৱালকুছিৰ দৌল মহোৎসৱ। শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰ হাতীসত্ৰত বহুত ডাঙৰকৈ দৌল মহোৎসৱ উদযাপন কৰা হয়। সেয়াই আজি আপোনালোকক অলপমান দেখুৱাবলৈ লৈছোঁ। এয়া ৰাস্তাৰে প্ৰচেছন গৈ আছে। সকলোবিলাক নামঘৰৰে থাপনাবিলাক ওলাই আকৌ ৰাস্তাই ৰাস্তাই এনেদৰে ঘূৰাই। ৰজা মহাৰাজৰ দিনত যেনেকৈ ৰজা এজনক ৰজা পাতাৰ আগতে গোটেই ৰাজ্যখন ভ্ৰমণ কৰিবলৈ দিয়া হৈছিল, তেওঁ নিজ চকুৰে প্ৰজাৰ দুখ সুখ দেখাৰ কাৰণে, ঠিক তেনেদৰে থাপনাখনকো এই কাৰণেই ঘূৰাই যাতে ভগৱানে মানুহবিলাকৰ দুখ কষ্টবিলাক নিজ চকুৰে দেখে, এইটো কাৰণে। এয়া চাওকচোন ৰাইজ, কিমান মানুহ, পুৰা মানুহৰ ভিৰ হৈ গৈছে। আমি কিবাকেহে ভিতৰত সোমাইছোঁ। এয়া আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু ভগৱানে সকলোকে ভালে ৰাখক, সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। এয়া প্ৰচেছন শেষ হোৱাত থাপনা মন্দিৰলৈ লৈ আহিলে। ইয়াতে এতিয়া থাপনাখন 7 পাক ঘূৰাব। ইয়াতে থাপনাখন ৰাখিব এতিয়া। জানিব পৰা মতে হোলীৰ 3 দিনৰ দিনাখনহে থাপনাখন মন্দিৰৰ ভিতৰলৈ সোমাব। এয়া ওজাপালি, অলপমান দেখুৱাই দিছোঁ। এয়া আকাশী বন্তি। এয়া সম্বৰ্ধনা জনাই আছে। অলপমান ৰাধা কৃষ্ণৰ ডেন্স দেখুৱাই দিছোঁ। কিমান সুন্দৰকৈ নাচিছে তেওঁলোকে চাওকচোন।
আতচবাজি ষ্টাৰ্ট হৈছে। এয়াই শুৱালকুছিৰ দৌল মহোৎসৱ আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সকলোকে দৌল মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ সকলো ভালে থাকক। আজিলৈ ইমানখিনিয়ে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই।